নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত কেইটামান জানিবলগীয়া কথা আলোচনা কৰিম, যিকেইটা সাধাৰণ জ্ঞানৰ প্ৰশ্ন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াত আমি আজি বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ বিষয়ে আলোচনা কৰিম। আহকচোন চাওঁ, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে শোকস্তম্ভ। অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কেংকেৰু। বাংলাদেশৰ ৰাষ্ট্ৰীয় প্ৰতীক ভেটফুল। বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক সিংহ। কানাডাৰ ভেটফুল। ফ্ৰান্সৰ ভেট। ইৰাণৰ গোলাপ। আয়াৰলেণ্ড শামৰক পাত। ইটালী বগা ভেট। আইভৰি কোষ্ট হাতী। লেবানন চিডাৰ গছ। নেদাৰলেণ্ড সিংহ। জাপান ক্ৰিচেণ্টেমাম। লাক্সেমবাৰ্গ মুকুটসহ এটি সিংহ। নৰৱে সিংহ। স্পেইন ঈগল। শ্ৰীলংকা সিংহ। ব্ৰিটিছ গণৰাজ্য গোলাপ। আমেৰিকা যুক্তৰাষ্ট্ৰ সোণালী দণ্ড। জাৰ্মানী গোমধানৰ ফুল। চেইৰা লিঅ'ন সিংহ। চিৰিয়া ঈগল। পাকিস্তান কাচিজোন। গতিকে আমি আজি এই ভিডিঅ'টোত বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ বিষয়ে জানিব পাৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে যথেষ্ট সহায়ক হ'ব। আগলৈ এনেধৰণৰ ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোৰ সম্পৰ্কত কমেণ্ট দিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।